নমস্কাৰ অসম টেষ্ট ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আহিবলগীয়া অসম চৰকাৰৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা যেনে অসম পনপটীয়া নিযুক্তি এপিএছচি অসম পুলিচ আদিৰ বাবে প্ৰস্তুতি চলোৱাত সহায় কৰিবলৈ আমি assamtest.com ৱেবছাইটৰ জৰিয়তে নিয়মীয়াকৈ মক টেষ্ট আগবঢ়াই আহিছো আজি আমি তেনেকুৱা 10টা গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু তাৰ উত্তৰ আলোচনা কৰিম তেন্তে আহক পলম নকৰি ভিডিঅটো আৰম্ভ কৰো আজি প্ৰথম প্ৰশ্নটো হ'ল ভাৰতীয় সেনাৰ বিদ্ৰোহ বিৰোধী বিদ্যালয় ক'ত অৱস্থিত অপচনবোৰ হৈছে এ কেংকৰ বি শ্ৰীনগৰ সি তেজপুৰ ডি ভয়ৰেংটে আপোনালোকে উত্তৰটো ভাবক এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপচন ডি ভয়ৰেংটে মনত ৰাখিব ভাৰতীয় সেনাৰ বিখ্যাত বিদ্ৰোহ বিৰোধী আৰু জংগল যুদ্ধ বিদ্যালয় কাউণ্টাৰ ইনসাৰ্জেন্সি এণ্ড জংগল ৱাৰফেয়াৰ স্কুলখন মিজোৰামৰ ভয়ৰেংটে নামৰ ঠাইত অৱস্থিত এই প্ৰতিষ্ঠানটোৱে কেৱল ভাৰতীয় সেনাকে নহয় আন বহুতো দেশৰ সৈন্যকো প্ৰশিক্ষণ প্ৰদান কৰে এতিয়া আহিছো দ্বিতীয় প্ৰশ্নটোলৈ ভাৰতীয় বায়ু সেনাৰ কমাণ্ডো ইউনিটৰ নাম কি অপচনবোৰ হৈছে এ বাজ বি গৰুড় সি মাৰ্কছ ডি ঘাতক এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি গৰুড় ভাৰতীয় বায়ুসেনাৰ স্পেশাল ফ'ৰ্চ ইউনিটটোক গৰুড় কমাণ্ডো ফ'ৰ্চ বুলি কোৱা হয় 2004 চনত গঠন হোৱা এই ইউনিটটোৰ মুখ্য কাম হৈছে বায়ুসেনাৰ গুৰুত্বপূৰ্ণ স্থানসমূহক সুৰক্ষা দিয়া আৰু বিশেষ অভিযান চলোৱা আনহাতে মাৰ্কছ হৈছে ভাৰতীয় নৌসেনাৰ আৰু ঘাতক হৈছে ভাৰতীয় স্থলসেনাৰ বিশেষ কমাণ্ডো ইউনিট আজি তৃতীয় প্ৰশ্নটো হ'ল কাউণ্টাৰ ইনসাৰ্জেন্সি এণ্ড জংগল ৱাৰফেয়াৰ স্কুল ক'ত অৱস্থিত অপচনবোৰ হৈছে এ মণিপুৰ বি মিজোৰাম সি অসম ডি মেঘালয় এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপচন বি মিজোৰাম আমি প্ৰথম প্ৰশ্নটোত আলোচনা কৰাৰ দৰে ভাৰতীয় সেনাৰ কাউণ্টাৰ ইনসাৰ্জেন্সি এণ্ড জংগল ৱাৰফেয়াৰ স্কুলখন মিজোৰাম ৰাজ্যৰ ভয়ৰেংটেত অৱস্থিত এইখন উত্তৰ পূৰ্বাঞ্চলৰ এক অতি গুৰুত্বপূৰ্ণ সামৰিক প্ৰশিক্ষণ কেন্দ্ৰ আমাৰ চতুৰ্থ প্ৰশ্নটো হৈছে কোনখন দেশৰ পৰা ভাৰতে ৰাফাল বিমান ক্ৰয় কৰিছে অপচনবোৰ হ'ল এ ফ্ৰান্স বি যুক্তৰাজ্য সি ইটালী ডি ছুইজাৰলেণ্ড ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ফ্ৰান্স ৰাফাল হৈছে ফ্ৰান্সৰ ডেছল্ট এভিয়েশ্যন নামৰ কোম্পানীটোৱে নিৰ্মাণ কৰা এক মাল্টি ৰোল যুদ্ধ বিমান ভাৰত চৰকাৰে ভাৰতীয় বায়ুসেনাক অধিক শক্তিশালী কৰিবলৈ ফ্ৰান্সৰ পৰা এই বিমান ক্ৰয় কৰিছে এতিয়া আহিছো পঞ্চম প্ৰশ্নটোলৈ কোনটো কোম্পানীয়ে C-137 গ্লোব মাষ্টাৰ বিমান নিৰ্মাণ কৰে অপচনবোৰ হৈছে এ বয়িং বি এয়াৰবাছ সি লকহিড মাৰ্টিন ডি আগুষ্টা এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ বয়িং C-137 গ্লোব মাষ্টাৰ হৈছে এক বৃহৎ সামৰিক পৰিবহণ বিমান এই বিমানবিধ আমেৰিকাৰ বিখ্যাত বিমান নিৰ্মাণকাৰী কোম্পানী বয়িঙে নিৰ্মাণ কৰে ভাৰতীয় বায়ুসেনাই এই বিমানবোৰ সৈন্য আৰু সামগ্ৰী পৰিবহণৰ বাবে ব্যৱহাৰ কৰে আজিৰ ষষ্ঠ প্ৰশ্নটো হ'ল ভাৰতৰ আগশাৰীৰ জাহাজ নিৰ্মাণ কোম্পানী গাৰ্ডেন ৰিচ শ্বিপ বিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ্ছ লিমিটেডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপচনবোৰ হ'ল এ মুম্বাই বি কলকাতা সি গোৱা ডি কোচি এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি কলকাতা গাৰ্ডেন ৰিচ শ্বিপ বিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ্ছ লিমিটেড হৈছে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনৰ এক আগশাৰীৰ জাহাজ নিৰ্মাণ প্ৰতিষ্ঠান ইয়াৰ মুখ্য কাৰ্যালয় পশ্চিমবংগৰ কলকাতাত অৱস্থিত আমাৰ সপ্তম প্ৰশ্নটো হ'ল ভাৰতীয় বায়ুসেনাৰ হেলিকপ্টাৰ প্ৰদৰ্শন দলটোৰ নাম কি অপচনবোৰ হৈছে এ সাৰাং বি সূৰ্যকিৰণ সি থাণ্ডাৰবাৰ্ড ডি সাৰাছ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ সাৰাং ভাৰতীয় বায়ুসেনাৰ হেলিকপ্টাৰ এৰবেটিক্স প্ৰদৰ্শনকাৰী দলটোক সাৰাং বুলি কোৱা হয় এই দলটোৱে ভাৰতত নিৰ্মিত ধ্ৰুৱ হেলিকপ্টাৰ ব্যৱহাৰ কৰি আকাশত বিভিন্ন কলা কৌশল প্ৰদৰ্শন কৰে আনহাতে সূৰ্যকিৰণ হৈছে বায়ুসেনাৰ জেট বিমানৰ এৰবেটিক দল আজিৰ অষ্টম প্ৰশ্নটো হ'ল কোন তাৰিখে ভাৰতীয় সেনা দিৱস পালন কৰা হয় অপচনবোৰ হৈছে এ 5 জানুৱাৰী বি 4 ডিচেম্বৰ সি 15 সেপ্টেম্বৰ ডি 15 জানুৱাৰী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 15 জানুৱাৰী প্ৰতি বছৰে 15 জানুৱাৰী তাৰিখে ভাৰতীয় সেনা দিৱস পালন কৰা হয়
কাৰণ 1949 চনৰ এই দিনটোতেই ফিল্ড মাৰ্শ্বেল KM কাৰিয়াপ্পাই শেষ ইংৰাজ কমাণ্ডাৰ-ইন-চিফ জেনেৰেল ফ্ৰান্সিছ বুচাৰৰ পৰা ভাৰতীয় সেনাৰ প্ৰথম কমাণ্ডাৰ-ইন-চিফ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল। নৱম প্ৰশ্নটো হৈছে, গগন শক্তি কোনটো সংগঠনৰ দ্বাৰা পৰিচালিত সামৰিক অনুশীলন? অপশ্যনবোৰ হৈছে A. ভাৰতীয় সেনাবাহিনী, B. ভাৰতীয় নৌসেনা, C. ভাৰতীয় বায়ুসেনা, D. উপকূলৰক্ষী বাহিনী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন C. ভাৰতীয় বায়ুসেনা। গগন শক্তি হৈছে ভাৰতীয় বায়ুসেনাৰ দ্বাৰা আয়োজিত এক বৃহৎ সামৰিক অনুশীলন য'ত বায়ুসেনাই নিজৰ যুদ্ধৰ প্ৰস্তুতি আৰু ক্ষমতা প্ৰদৰ্শন কৰে। ইয়াৰ জৰিয়তে বায়ুসেনাৰ সকলো বিভাগৰ মাজত সমন্বয় সাধন কৰা হয়। আজিৰ 10ম প্ৰশ্নটো হ'ল, ভাৰত আমেৰিকাৰ যৌথ সামৰিক অনুশীলন মালাবাৰত অংশগ্ৰহণ কৰা তৃতীয়খন দেশ কোনখন? অপশ্যনবোৰ হৈছে A. জাপান, B. ফ্ৰান্স, C. ইণ্ডোনেছিয়া, D. ওমান। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন A. জাপান। মালাবাৰ নৌসেনা অনুশীলন প্ৰথমে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজতে আৰম্ভ হৈছিল। 2015 চনত জাপানে ইয়াত স্থায়ী সদস্য হিচাপে যোগদান কৰে। শেহতীয়াকৈ অষ্ট্ৰেলিয়ায়ো যোগদান কৰাত এতিয়া এই এখন চতুৰ্দেশীয় অনুশীলনত পৰিণত হৈছে। আজিৰ বাবে এই 10টা প্ৰশ্ন আছিল। আপোনালোকে 10টাৰ ভিতৰত কেইটা শুদ্ধ কৰিব পাৰিলে আমাক কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে এনেধৰণৰ আৰু ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। অধিক মক টেষ্টৰ বাবে আমাৰ ৱেবছাইট assamtest.com ভিজিট কৰক। ধন্যবাদ।